বৰ্তমান সময়ত অতিকৈ জনপ্ৰিয়তা লাভ কৰিছে এই কিতাপখনে। কিতাপখনত এজন নাইট ছুপাৰৰ ড্ৰাইভাৰে তেওঁৰ নিজৰ জীৱনৰ বিষয়ে উল্লেখ কৰিছে। সহজ ভাষাত যদি ক'বলৈ যোৱা যায়, এজন নাইট ছুপাৰৰ ড্ৰাইভাৰৰ জীৱন কেনেকুৱা হয়, সাধাৰণ মানুহবোৰে তেওঁলোকৰ বিষয়ে কি ভাবে আদি ধৰণৰ বিভিন্ন কথাৰ উল্লেখ কৰিছে এই কিতাপখনত। যিখন কিতাপৰ কথা কৈ আছোঁ সেই কিতাপখন হৈছে ৰূপম দত্ত ছাৰৰ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে, যিখনৰ নাম আপোনালোকে সকলোৱে নিশ্চয় শুনিছে। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব পাৰে। কিতাপখনৰ লেখক ৰূপম দত্ত ছাৰে কিতাপৰ আৰম্ভণিটো নাইট ছুপাৰ চলোৱাৰ কথাৰে আৰম্ভ কৰিছে। লেখকে কিতাপখনত বিভিন্ন ধৰণৰ বাছ চলোৱাৰ তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে। কোনখন বাছ চলাবলৈ কেনেকুৱা, কোনখনৰ ইঞ্জিন বেছি ভাল আদি ধৰণৰ কথাৰ বৰ্ণনা কৰিছে। কিতাপখনৰ এঠাইত লেখকে এক অভিজ্ঞতাৰ কথা কৈছে। সহজ ভাষা যদি ক'বলৈ যাওঁ, লেখকে যেতিয়া বাছ চলাই আছিল, এবাৰ তেওঁ এদল সৈনিকক লৈ এডোখৰ ঠাইলৈ যাব লগা হৈছিল, য'ত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। শত্ৰু সৈন্যই সীমা অতিক্ৰম কৰি সোমাই আহিছিল। এই ভিডিঅ'টো চোৱাৰ পিছত কিতাপখন এবাৰ পঢ়ি চাব, কথাখিনি সহজেই বুজিব পাৰিব। এনেদৰে কিতাপখন পঢ়ি গৈ থাকিলে লেখকৰ বিষয়ে আৰু বহু কথা গম পাব। লেখকে নিজৰ কিতাপখনত তেওঁ যে বিভিন্ন কিতাপ পঢ়া মেলা কৰে সেই বিষয়ে উল্লেখ কৰিছে। কিতাপখন পঢ়ি গৈ থাকিলে এঠাইত আপোনালোকে পঢ়িবলৈ পাব যে বাছ চলোৱাটো লেখকৰ সৰুৰে পৰাই সপোন আছিল। মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ পঢ়িবলৈ যেতিয়া গৈছিল তেওঁ যেতিয়া ঘৰলৈ উভতি আহে, তেওঁ সদায় বাছৰ কেবিনত বহে। বাছৰ ড্ৰাইভাৰবোৰক বাছ চলোৱা দেখি দেখি লেখকৰো বাছৰ প্ৰতি মোহ বাঢ়ি গৈছিল। কিতাপখনত উল্লেখ আছে যে লেখকে বহু বছৰ বাছ চলাই নিজেও এখন দুখনকৈ মুঠ 5খন বাছ কিনিলে। প্ৰথম অৱস্থাত বাছকেইখন ভালেই চলিছিল, কিন্তু বাছকেইখন একেবাৰে নতুন নোহোৱাৰ বাবে লাহে লাহে বাছত এটাৰ পাছত আন এটা বেমাৰে দেখা দিব ধৰিলে। এনে এটা সময় আহিল, অৱশেষত লেখকে গোটেই 5খন বাছেই বিক্ৰী কৰিব লগা হ'ল, কাৰণ বাছৰ খৰচ লাহে লাহে বহুত বাঢ়ি যাব ধৰিলে। বাছসমূহ বিক্ৰী কৰিব লগা হোৱাৰ পাছত লেখক মানসিকভাৱে যথেষ্ট ভাঙি পৰিছিল। এনেদৰে তেওঁ বহুত দিন এনেই পাৰ কৰি দিছিল, কাৰণ তেওঁ একো ভাবি পোৱা নাছিল কি কৰিব কি নকৰিব। এনেদৰে বহি থাকোঁতে তেওঁৰ মনলৈ বিজনেছ কৰাৰ কথা আহিল। তেওঁ আৰম্ভ কৰিলে হোটেলৰ বিজনেছ। প্ৰথম অৱস্থাত হোটেল বহুত ভাল চলিছিল, কিন্তু লাহে লাহে হোটেল ব্যৱসায়ো বেয়াৰ ফালে যাব ধৰিলে। তথাপিও লেখকে হাৰ নামানি এটা সময়ত হোটেলখনক আকৌ আগৰ দৰে চলাই নিয়াত সফল হ'ল। আপোনালোক সকলোৱে কিতাপখন পঢ়ি গ'লে গম পাব, লেখকে বাছ চলাই থকাৰ সময়ত এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল, যাৰ লগত অৱশেষত লেখকৰ বিয়াও হৈছিল। কিতাপখনৰ শেষ পৰ্যায়ত সেই যুৱতীগৰাকীৰ লগত বিয়া হোৱাৰ কথাসমূহৰ উল্লেখ কৰিয়েই কাহিনীটোৰ সমাপ্তি ঘটোৱা হৈছে। মইতো কিতাপখন পঢ়ি ভালেই পালোঁ। আপোনালোকেও যদি কিতাপখন এতিয়ালৈকে পঢ়া নাই, কিতাপখন পালে কিন্তু পঢ়ি চাব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।